নমস্কাৰ আবৃত্তি কৰিবলগীয়া কবিতাৰ শিৰোনাম পিঠাৰ মেল কবি অতুল চন্দ্ৰ হাজৰিকা অকণমানিহঁতৰ ভৰালি কোঠাত বিহুৰ উৰুকাৰ ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰিয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই টপাটপ ৰসৰ গোল্লা মুখত সোমাব পায় লাৰু আৰু পিঠাবোৰক ঘিণৰ চকুৰে চাই পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ এইদৰে হলে আমি বেছি দিন জীয়াই থকাই টান এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত কিয় কৱ তেনে দুখ লগা কথা খুতুলিয়ে দিলে মাত ফেনী পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী ধন্যবাদ।